हेलो दोस्तों मैं सुमिता আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল দেহিধন এছপি লৈ এতিয়া সন্ধিয়া 7 বাজিছে মই কাপোৰ চিলাই আছিলো এতিয়া যাও ৰান্ধিবলৈ ৰাতি খাস আপোনালোকৰ আগত এতিয়া এটা মই ৰেচিপি আগবঢ়াম সম্পূৰ্ণ চাব বুলি আশা ৰাখিলো তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো মই গুটেইখিনি উপকৰণ সন্ধিয়াই কৰি ৰাখিছিলো এতিয়া মাত্ৰ ৰান্ধিবহে লাগে আৰু ভিডিও কৰিব লাগে আপোনালোকক দেখাব লাগে তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো তাৰ বাবে লৈছো মই আধা চামুচ গোটা জিৰা মান ধনিয়া তিনটা ফিঙনি জলকীয়া আৰু নৰসিংহ পাত তাৰ পাছত পিয়াজ দুটা কাটি লৈছিলো আৰু ইয়া সৰু সৰু আলু 4টা কাটি লৈছো আৰু বিলাহী দুটা কাটি লৈছো এইখিনিয়ে মোৰ উপকৰণ বলক মাছ ফ্ৰাই কৰিলো মাছ ফ্ৰাই কৰা তেলখিনিতে এটা দি দিছো পিয়াজখিনি পিয়াজখিনি অলপ লৰাই লৈ তাৰ পাছত দিলো গোটা জিৰা কেইটা আকৌ এতিয়া দিছো কাটি ৰখা জলকীয়া ফিঙনি জলকীয়া 3টা আৰু নৰসিংহৰ পাতখিনি দি দিছো এতিয়া অলপ টাইম ভাজি লম পিয়াজখিনি এটুকুৰা হৈ গৈছে এতিয়া ইয়াতে দিছো আলুখিনি কাটি ৰখা ভালদৰে মিক্স কৰি লৈছো সোৱাদ অনুসৰি নিমখ আৰু সোৱাদ অনুসৰি হালধি দিছো সোৱাদ অনুসৰি গুটেইখিনি আকৌ ভালদৰে মিক্স কৰি লম হালধি নিমখ দিয়াৰ পাছত আলুখিনি সিজালৈ আমি ভাজি থাকিব লাগিব যেহেতু আমি ইয়াত বিলাহী দিম সেয়েহে আলুখিনি অলপ সিজিব লাগিব নহলে বিলাহী দিয়াৰ পাছত আলুখিনি জঠৰ হৈ যাব সোনকালে নিখিজিব সেয়েহে আলুখিনি অলপ সিজাই ল'ব লাগিব ঢাকোন লগাই ভাজিছো তেতিয়া সোনকালে সিজি যাব ঢাকোনখন উদুৱাই পেলাই লৰাই দিলো আকৌ ঢাকোন লগাই দিলো আকৌ উদুৱাই পেলাই আকৌ এবাৰ লৰাই দিলো লৰাই দিছো ঢাকোনখন উদুৱাই লৰাই থাকিব লাগিব নহলে কেৰাহীত লাগি যাব পাৰে এয়া আলু সিজি গৈছে সম্পূৰ্ণ সিজাব নালাগে অকণ বাকি থাকোতে বিলাহীখিনি দি দিলে হৈ গ'ল মোৰ অকণ বাকি আছে বাকি এতিয়া বিলাহীৰ লগত আকৌ ভাজোতে বাকিখিনি সিজি যাব বিলাহীখিনি দি এতিয়া ভালদৰে গুটেইখিনি মিক্স কৰি ল'ম তাৰ পাছত আকৌ ঢাকোন লগাই দিম বিলাহীখিনি জহি যাবৰ বাবে ইয়াত ঢাকোন লগাই দিছো এয়া আমাৰ বিলাহী সিজি আহিছে মানে জহি গৈছে অলপ বিলাহীখিনি অলপ হেতাখনেৰে ভাঙি দিছো ইয়াতে মই আৰু একোৱে এড নকৰো মছলা
একো এড নকৰোঁ। আৰু মোৰ ৰাতিপুৱা বনোৱা দালি অলপ আছিল, সেই দালিখিনি এতিয়া ইয়াতে দি দিম। এয়া দালিখিনি দি দিছোঁ। এই আলু 2 পিচ, দালিত থকা আলু 2 পিচ মই ভাঙি দিম। ইয়াতে পানী কমিছে, দালিখিনি দিয়াৰ পাছত মই আৰু অলপ পানী দি দিছোঁ। এতিয়া আমি ঢাকোন লগাই দিম ভালদৰে উতল আহিবৰ বাবে। ঢাকোন লগাই দিলোঁ, এতিয়া উতল আহিব, তাৰপাছত দিম মাছ। এয়া চাওক ফকফকাই উতলি আছে। এতিয়া ইয়াতে দিম মাছখিনি ভাজি ৰখা। এয়া ফ্ৰাই কৰা মাছখিনি দি দিছোঁ। তৰকাৰী বনাইছোঁ। ঠাণ্ডা দিনত যিহেতুকে তৰকাৰী ভালেই হৈ থাকে, সেয়েহে কিন্তু খাবলৈ যদি মন নাযায় এনেদৰে বেলেগ তৰকাৰী বনালে যদি মিলি যোৱা হয় তেন্তে দি দিব পাৰে। যেনেদৰে মই এতিয়া বিলাহী আৰু আলুৰ লগত দি দিলোঁ দালিখিনি, তেনেদৰে মিলি যোৱা বস্তু যদি বনোৱা হৈ থাকে তেনেহ'লে তাত এড কৰি বনাব পাৰে। এতিয়া আলুখিনি, দালিত থকা আলু 2 পিচ ভাঙি দিছোঁ। আগতেও আমি এনেদৰে খাওঁ, ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, সেয়েহে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো শেষলৈ চাব আৰু এনেদৰে খাই পোৱা নাই যদি খাই চাব, ভাল লাগে খাই। এতিয়া দি দিছোঁ ইয়াতে মান ধনিয়া বেছি নাছিলে মোৰ তাত, সেয়েহে মই যিখিনি আছিলে মই সেইখিনি দি দিছোঁ। আপোনালোকৰ তাত বেছিকৈ থাকিলে বেছিকৈ দিব, খাবলৈ ভালেই লাগে। এয়া আমাৰ হৈ গ'ল, গেছ অফ কৰি দিলোঁ। খাই বৈ লৈ আকৌ লগ পাই আছোঁ। আমাৰ বিলাহী, দালি, মাছ সকলো ৰেডি। আমাৰ খোৱা বোৱা হৈ গ'ল। খাবলৈ বিৰাট টেষ্টি আছিল। যদি আপোনালোকে এনেদৰে খাই পোৱা নাই তেনেহ'লে নিশ্চয় এবাৰ খাই চাব, খাবলৈ বিৰাট ধুনীয়া হয়। লগতে এটা কথা কওঁ, সকলোবিলাক কাম বন কৰি ভিডিঅ' বনোৱাটো বহুত কষ্টকৰ। যিসকলে ভিডিঅ' বনায় সেইসকলে নিশ্চয় বুজি পায়। তেন্তে এনেওতো ভিডিঅ'টো চায়েই আছে, ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবাৰে মোক ভিডিঅ' বনাবলৈ আৰু আগ্ৰহী কৰি তোলে। সেয়েহে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে আপোনাৰ মোবাইলত যাবৰ বাবে। তো আজিলৈ আহিছোঁ, বাই বাই।